चिरां जिल्ला खुंथाय आरो आसाम सोरखारनि फाइनान्स बिफाननि बानजायनायाव नैथि खोलोबनि आसाम माइक्र' फाइनान्स इनसेन्टिभ आरो रिलिफ स्किमनि 2021 मुलाम्फागिरिफोरनो चेक गथायना होयो। चिरां जिल्ला खुंथायनि लांगोनायाव थानाय पेरेड ग्राउन्डआव खुंफुंजानाय आसाम माइक्र' फाइनान्स इनसेन्टिभ आरो रिलिफ स्किमनि चेक राननाय हाबाफारियाव आसामनि हेन्डलुम आरो टेक्सटाइल, हा रैखाथि आरो बड'लेण्डनि वेलफेयार बिफान लोगोसे चिरां जिल्लानि नखर मन्थ्रि उरखाव गोरा ब्रह्मआ गाहाय आलासि महरै बाहागो लायो आरो मुलाम्फागिरिफोरनो माइक्र' फाइनान्स इनसेन्टिभ आरो रिलिफ स्किमनि चेकखौ राननानै होयो। हाबाफारियाव रायजो सभानि एमपि रोनगोरा नार्जारि, बिजनी बियाबनि एमएलए अजय कुमार रय, चिरां जिल्लानि जिल्ला बेंगिरि पि बिजया भास्कर रेड्डी आरो जिल्ला खुंथायनि एडिसिफोर आरो अफिसारफोराबो बाहागो लायो। গোটেই অসমত যেটো মাইক্ৰ' ফাইনান্স ইনচেন্টিভছ এণ্ড ৰিলিফ স্কিম যেটো দিয়া হৈছে 2021 পৰা আৰম্ভ কৰি পেলাই ইয়াত ছেকেণ্ড পেজত 97,000 বেনিফিচিয়াৰীক টাৰ্গেট কৰা হৈছে অসমত আৰু অলৰেডি চিৰাং জিলাত আমি 963 বেনিফিচিয়াৰীক আজি মানে ফৰ্মেলি ডিষ্ট্ৰিবিউট কৰিব। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ বেনিফিটটো দেখা গৈছে। বিশেষকৈ যিসকলে ঋণ পৰিশোধ নিয়মীয়াকৈ কৰি আছিল তেওঁলোকক এককালীন 25,000 পৰ্যন্ত দিয়া প্ৰথম পৰ্যায়তে হৈ গ'ল আৰু কোনোবা নিয়মিতভাৱে দি আছিলে কিবা কাৰণত কিছু টকা দিব পৰা নাই, সেইখিনি চৰকাৰে বহন কৰা। দ্বিতীয় পৰ্যায়ত আজি যিসকলে ঋণ পৰিশোধ কৰিব পৰা নাই তেওঁলোকক টাৰ্গেট কৰিছে আৰু তেওঁলোকৰ অৱস্থা এনেকুৱা মানে বেংক একাউণ্ট NPA হোৱা নাই। আৰু থাৰ্ড কেটেগৰী NPA হৈ যোৱা আছে যিসকলে কোনোদিন দিবই নোৱাৰে, তেওঁলোক কমপ্লিটলিভাৱে যেনেকৈ সকাহ দিব পাৰি নেকি তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছবিলাকে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছিলে এই বেংক লোনবিলাক দিব নোৱাৰাৰ কাৰণে। বন্ধন বেংকৰ পৰা আৰম্ভ কৰি HDFCলৈকে বহুতখিনি সৰু সৰু ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আৰু মহিলাসকলে আজি এইটো ইচ্ছাকৃতভাৱে নিদিয়াৰ কাৰণে যে সমস্যা হৈছে নহয়, কোভিড কালত বহুতখিনি ক্ষতিগ্ৰস্ত হ'ল আৰু বিভিন্ন কাৰণ আছে ইয়াত আৰ্থিক সংকটত ভুগি থকাৰ কাৰণে। ৰাজ্য চৰকাৰে মানৱীয় দৃষ্টিভংগীৰে এইখিনি মহিলাসকলৰ যিখিনি ব্যক্তিগত পৰ্যায় আৰু ছেল্ফ হেল্প গ্ৰুপ পৰ্যায়ত মানে মুখামুখি হ'ব পৰা আৰ্থিক সংকটটো বুজি পায় এইখিনি উদ্যোগটো লৈছে। এটা কমিটিৰ যোগেদি অশোক সিংঘাল চেয়াৰমেন আছিলে আৰু তেওঁলোকে এটা পলিচি বনাই দিছে কেনেকৈ আমি সকাহ দিব পাৰে, উদ্যোগনি দিব পাৰে। ইয়াত দুটা বস্তু মূলত আমাৰ উদ্দেশ্য হ'ল যে আমি প্ৰথমতে ঋণ লোৱাটো উদগনি দিব লাগে আৰু ঋণ পৰিশোধ কৰাটো উদগনি দিব লাগে। তাতে যিখিনি অলপ ক'ত বা সৰু সুৰা সমস্যাত ফাঁচি আছে তাৰ পৰা আমি মুক্ত কৰিব লাগে, এনেকৈ উদগনি দিব পাৰে। তাৰপিছত সকাহ দিয়া, য'ত কিছুমান মহিলাসকলে ঋণ মানে হিতাধিকাৰীসকলে একেবাৰে ঋণটো পৰিশোধ এটা পৰ্যায়লৈকে কৰিছে কিন্তু সৰু এটা অংশ তেওঁলোকে কৰিব পৰা নাই, তাৰ কাৰণে তেওঁৰ গোটেই মানে ঋণ ব্যৱস্থা আৰু আৰ্থিক ব্যৱস্থা চেছ হৈ যাব। তাত চৰকাৰে এককালীন দি দিছে। আৰু তৃতীয় পৰ্যায়টো যিসকলে একেবাৰে দিব নোৱাৰে, বিধ্বস্ত হৈ গৈছে আৰ্থিকভাৱে, তেওঁলোকক সম্পূৰ্ণভাৱে সকাহ দিয়া। তো এইটোৰ দ্বাৰা দি অসমত কিমান লাখ লাখ মহিলাসকলৰ মানে বেনিফিট হ'ব, লাভ হ'ব তাৰ